আচলতে হিতেশ দেৱশৰ্মা কোন হয়? কি অসমীয়া জাতিৰ দালালি নেকি হিতেশ দেৱশৰ্মা? নে চৰকাৰৰ পোহনীয়া কুকুৰ? হিতেশ দেৱশৰ্মাই আপোনালোকে দেখিছে সমগ্ৰ অসমৰ ৰাইজে যে হিতেশ দেৱশৰ্মাই ৰাণা ডেকা নামৰ সেই সাংবাদিকজনক প্ৰাণে মৰাৰ ভাবুকি দিছে। লগতে ৰাণা ডেকাৰ যি 8 বছৰীয়া সন্তানটোক প্ৰাণে মৰাৰ যি গাড়ীয়ে খুন্দিয়াই প্ৰাণে মৰাৰ ভাবুকি দিছে। ইয়াক গৰিহণা দিছোঁ আৰু অতি সোনকালে চৰকাৰ যন্ত্ৰটোৱে প্ৰশাসন যন্ত্ৰটোৱে এওঁক গ্ৰেপ্তাৰ কৰিব লাগে, এইটো আমি দাবী জনাইছোঁ। ডাইৰেক্ট লাইভত আছিলে, লাইভত নহয় ঐ, দিগদাৰীত পৰি আছা ৰাণা, তুমি দিগদাৰীত পৰি আছা। হেল্ল' মৰ্ফ কৰা হৈছে, মৰ্ফ কৰা মানে কানেক্ট কৰা হৈছে থ্ৰু AI, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ কৰি ডাইৰেক্ট লাইভত আছিলে, লাইভত নহয় ঐ। কথাটো হ'ল যিটো নিউজ হৈছে দুটা ভিডিঅ' মৰ্ফ কৰা হৈছে। যে এতিয়া চোৱা, তুমি এইবোৰ কথা কৈ আছা তো, এতিয়া তোমাক হঠাৎ তুমি ৰাস্তাৰে গৈ আছা, পাছৰ পৰা গাড়ী এখনে তোমাক খুন্দা মাৰি পেলাই তোমাক মেজৰ ইঞ্জুৰি কৰি থৈ গ'ল, তোমাৰ কিবা হাত থাকিব নেকি? কাক কমপ্লেইন কৰিবা? তোমাৰ বাচ্চাটো 8 বছৰীয়া, ক'বাত কিবা এটা প্ৰব্লেম হ'ল, তেতিয়া তুমি কাক কমপ্লেইন কৰিবা? মোক কিয় কৈছে এনেকে কথাটো? মই কৈ আচলতে হিতেশ দেৱশৰ্মা কোন হয়? সকলোৱে দেখা